আপোনাৰ বহুত বেছি টেনশন হৈ আছে আপোনাৰ বহুত বেছি অশান্তি অনুভৱ হৈছে আপুনি এনেকুৱা এটা পৰিস্থিতিত আছে যেটো পৰিস্থিতি থাকাৰ ফলত আপুনি বহুত বেছি স্ট্ৰেসড হৈ গৈছে আপোনাৰ তেনে পৰিস্থিতি থাকিলে আপোনাৰ এনেকুৱা স্ট্ৰেস দূৰ কৰা আজি মই আপোনাক বহুত বেছি সহজ আৰু ইফেক্টিভ এটা টিপ শিকাম তাৰে আগত মই এটা কথা সুধিব বিচাৰিছো আপুনি লক্ষ্য কৰিছেনে আপুনি যে টেনশনত থাকে আপোনাৰ উশাহ নিশাহ লোৱা যোনটো প্ৰসেস ছুটি হৈ যায় আৰু ফাস্ট হৈ যায় মানে শ্যালো হৈ যায় হেতু টেনশনত থাকিলে হ'ব পাৰে আৰু আপুনি যেতিয়া এনেকুৱা এটা পৰিস্থিতিত আছে যত আপোনাৰ অশান্তি অনুভৱ হৈছে বা আপোনাৰ স্ট্ৰেস অনুভৱ হৈছে আপুনি 2 মিনিট সময় উলিয়াই বাথৰুমত যাওক নহলে বা কোনোবা এটা ঠাণ্ডা পৰিবেশত যাওক যাই আপুনি 3 4 5 টেকনিক ব্ৰিথিং এক্সাৰসাইজটো কৰক এটো আপুনি কেনেকৈ কৰিব আপুনি 1 পৰা 3 লৈকে গণিব উশাহ লব 1 2 3 উশাহটো লৈ আপুনি 4 সেকেন্ড ধৰি ৰাখিব 1 2 3 4 তাৰপিছত উশাহটো এৰি আপুনি 5 লৈকে গণিব উশাহটো লাহে লাহে এৰি দিব 1 2 3 4 5 আপুনি এনেকৈ এক্সাৰসাইজটো 2 পৰা 3 মিনিটলৈ কৰিব আপুনি দেখিব আপোনাৰ স্ট্ৰেস আৰু টেনশন খুব সোনকালে নাইকিয়া হৈ গৈছে ভিডিওটো চাই যদি ভাল লাগিল তেনেহলে লাইক কৰি দিব আৰু মোৰ চেনেল SnayuSneham Physio সাবস্ক্ৰাইব কৰি দিব আৰু বহুত জৰুৰী ভিডিও সকলোকে শেয়াৰ কৰি দিব থ্যাংক ইউ